হানি বি হিন্দীত মধুমাক্ষী আৰু অসমীয়াত মৌমাখি। ফুলে ফুলে উৰি মৌ সংগ্ৰহ কৰি ফুৰা মৌমাখিবোৰৰ বিষয়ে আপুনি বাৰু কিমান কথা জানে? আহকচোন আজিৰ ভিডিঅ'টিত আমি জানিবলৈ চেষ্টা কৰোঁ মৌমাখিৰ বিষয়ে কিছু নজনা কথা। মৌমাখি হৈছে এবিধ সন্ধিপদী প্ৰাণী। ইয়াৰ দেহটো মূৰ, বুকু আৰু পেট এই তিনিটা ভাগত বিভক্ত। মৌমাখিৰ মূৰত দুডাল শুঙৰ দৰে দেখা যায়, যাক এণ্টিনা বুলি কোৱা হয়। এই এণ্টিনাৰ দ্বাৰা ইহঁতে গোন্ধ লয়, সোৱাদ লয় আৰু বস্তুবোৰ স্পৰ্শ কৰে। মৌমাখিৰ দুখন পাখি থাকে আৰু ইহঁতে প্ৰতি ছেকেণ্ডত 230 বাৰলৈ পাখি কোবাব পাৰে। মৌমাখিৰ দেহত যথেষ্ট পৰিমাণে নোম থাকে। বিশেষজ্ঞসকলৰ মতে এটা মৌমাখিৰ দেহত থকা নোমৰ সংখ্যা 30 লাখতকৈও বেছি। তুলনা কৰি চালে আপোনাৰ আচৰিত লাগিব, কিয়নো মানুহৰ মূৰত থকা চুলিৰ সংখ্যা মাত্ৰ 1 লাখ। পৃথিৱীত মৌমাখিৰ 20,000তকৈ বেছি প্ৰজাতি আছে আৰু ইহঁতক পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই পোৱা যায়। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এটা লিখনিত উল্লেখ কৰিছিল যে যদি পৃথিৱীৰ পৰা মৌমাখি নোহোৱা হয় তেতিয়াহ'লে পৃথিৱীত মানৱ জাতিৰো অন্ত পৰিব, কিয়নো মানুহ এই পৃথিৱীলৈ অহা মাত্ৰ 2 লাখ বছৰ হৈছে, কিন্তু মৌমাখি প্ৰায় 130 মিলিয়ন বছৰৰ পৰাই এইখন পৃথিৱীত বসবাস কৰি আছে। মৌমাখিৰ বাহ এটাত 3 ধৰণৰ মৌমাখি থাকে: কুইন বা ৰাণী, দ্ৰোণ বা মতা মৌমাখি আৰু ৱৰ্কাৰ বা মাইকী মৌমাখি। ৰাণীৰ কাম হৈছে কণী পৰা। এটা ৰাণী মৌমাখিয়ে এদিনত 3000লৈকে কণী পাৰিব পাৰে। মতা দ্ৰোণ মৌমাখিবোৰ হৈছে যথেষ্ট এলেহুৱা। ইহঁতৰ একমাত্ৰ কাম হৈছে ৰাণীৰ সৈতে প্ৰজনন কৰা। আকৌ ৱৰ্কাৰ বা মাইকী মৌবোৰ হৈছে অত্যন্ত কৰ্মী। ফুলৰ মৌ সংগ্ৰহ কৰা, মৌচাক সজা, সৰু পোৱালীবোৰৰ লালন পালন কৰা, ৰাণী মৌমাখিৰ যত্ন লোৱা, এই সমস্ত কাম মাইকী বা ৱৰ্কাৰ মৌবোৰে সম্পাদন কৰে। ৰাণী যেতিয়া বুঢ়ী হৈ কণী পাৰিবলৈ অসমৰ্থ হয় তেতিয়া এই ৱৰ্কাৰ মৌবোৰে হেঁচি ধৰি ৰাণীক মাৰি পেলায় আৰু তেওঁলোকৰ মাজৰ পৰা এজনীক ৰাণী বনোৱাত লাগি পৰে। মৌমাখি হৈছে পৃথিৱীৰ একমাত্ৰ পতংগ যিয়ে মানুহৰ কাৰণে খাদ্য সংগ্ৰহ কৰে। এটা মৌমাখিয়ে জীৱনকালত এখন চাহ চামুচৰ 12 ভাগৰ 1 অংশ মৌ সংগ্ৰহ কৰে। প্ৰাচীন ইজিপ্তৰ সংস্কৃতিত মৌ ব্যৱহাৰৰ উল্লেখ পোৱা যায়। বস্তু বহুদিনলৈ ভালে ৰাখিবলৈ মৌচাকৰ মম ব্যৱহাৰ কৰা হৈছিল। আনকি হাজাৰ হাজাৰ বছৰ ধৰি অক্ষত অৱস্থাত থকা ৰজা ৰাণীৰ মামিবোৰতো মৌ ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয়। মৌ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। প্ৰাচীন আয়ুৰ্বেদৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সৌন্দৰ্য চৰ্চালৈকে বিভিন্ন ক্ষেত্ৰত মৌৰ ব্যৱহাৰৰ কথা আপোনালোকে নিশ্চয় জানে, কিন্তু মৌৰ কামোৰ যে আপোনাৰ কাৰণে উপকাৰী সেই কথা আপুনি হয়তো নাজানে। মৌমাখিয়ে কামোৰাৰ ফলত আমাৰ শৰীৰত এণ্টি ইনফ্লেমেটৰী হৰমন বৃদ্ধি পায়, যাৰ ফলত ৰেমেটাইড আৰ্থৰাইটিছ বা গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। আকৌ মৌমাখিৰ বিষত মেলিটিন নামৰ এবিধ পদাৰ্থ থাকে যিয়ে HIV ভাইৰাছক ধ্বংস কৰিব পাৰে। মৌমাখিয়ে মানুহ চিনিব পাৰে। হয় বন্ধুসকল, আপুনি যদি মৌচাকত শিলগুটি দলিয়াই পলাই সাৰিম বুলি ভাবিছে তেতিয়াহ'লে পাহৰি যাওক, কিয়নো মৌমাখিয়ে চকু, মুখ আৰু কাণৰ আকৃতিবোৰ লগাই হুবহু মানুহৰ নক্সা চিহ্নিত কৰিব পাৰে। এই প্ৰক্ৰিয়াটোক কনফিগুলাৰ প্ৰচেছিং বুলি কোৱা হয়, যিটো ৰবটে মানুহ চিনিবলৈ ব্যৱহাৰ কৰে। মানুহৰ দৰেই মৌমাখিয়ে প্ৰতিদিনে 5 পৰা 8 ঘণ্টা টোপনি মাৰে। যদিহে ইহঁতৰ টোপনি ভালদৰে নহয় তেতিয়াহ'লে পিছদিনা কাম কাজ কৰাত ইহঁতে অসুবিধাৰ সন্মুখীন হয়। পৃথিৱীত থকা উদ্ভিদসমূহৰ 80% প্ৰজনন মৌমাখিৰ দ্বাৰাই সংঘটিত হয়। এটা মৌচাকত থকা গোটেইবিলাক মৌমাখিয়ে এদিনতে 300 মিলিয়ন ফুলৰ পৰাগযোগ ঘটাব পাৰে। বন্ধুসকল, ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল। মোৰ নাম হ'ল ধীৰাজ আৰু চাই থাকিব জ্ঞানৰ গেৰাজ।